নমস্কাৰ বন্ধু বান্ধৱীসকল, চিৰাং জেডিচি ফালৰ পৰা গ্ৰেড 4 পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টবিলাকত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা সকলোবিলাক জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা জব ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিবলৈ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, চিৰাং জেডিচিৰ ফালৰ পৰা পিয়নৰ পোষ্ট মুকলি কৰিছে। ইয়াতে পোষ্টৰ সংখ্যা 1টা। আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিবলৈ হ'লে 8 পাছ কৰা নাইবা আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। যিসকলে এই পোষ্টবিলাকত এপ্লাই কৰিম বুলি ভাবিছে তো সেইসকলে এপ্লাই কৰিব পাৰে। ইতিমধ্যে ইয়াৰে অফলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ফেব্ৰুৱাৰী 20 তাৰিখলৈকে ইয়াৰে অফলাইন প্ৰক্ৰিয়া চলি থাকিব। তো আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰি ল'ব পাৰে। এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ আপোনালোকৰ 18 পৰা 40 বছৰ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে দৰমহা নিৰিখটো চাওক, 12,000ৰ পৰা 52,000লৈকে ইয়াতে দৰমহা নিৰিখ ৰাখিছে আৰু 3,900 টকা গ্ৰেড পে'। আৰু ইয়াতে আনৰিজাৰ্ভত আছে পোষ্টটো। সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে যিসকল কেণ্ডিডেটে আগৰ পৰাই যিকোনো নগাঁও জেডিচিয়ে হওক, চিৰাং জেডিচিয়ে হওক, যদি আপোনালোকে ইয়াতে ক'ৰবাত কৰি আছে তো তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। আৰু ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ ভাইভাৰ পৰা আপোনালোকক চিলেকশ্যন কৰা হ'ব। যিসকল ইণ্টাৰেষ্টেড হয় এই পোষ্টখিনিত এপ্লাই কৰিব পাৰে। তো নেক্সট আপোনালোকে বহুতেই কমেণ্ট কৰি থাকে যে কিদৰে গ্ৰেড 4 অফলাইনভাৱে আমি গ্ৰেড 4 যদি কিবা পোষ্ট ওলায় অফলাইনভাৱে কিদৰে আমি এপ্লাই কৰিম। চাওক, আপোনালোকে যিকোনো ধৰণৰ পোষ্ট যদি ওলাইছে গ্ৰেড 4 কাৰণে তো ইয়াতে অফলাইনটো কৰিবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যন যিটো এডভাৰটাইজমেণ্ট হয় এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব। অকল এইটো পোষ্টত এপ্লাই কৰিবলৈ কথাটো কোৱা নাই মই। যদিহে আপোনালোকৰ গ্ৰেড 4 পোষ্ট ওলায় অফলাইন আপোনালোকে কৰিব লাগে তো তেতিয়া আপোনালোকে আবেদনটো অফলাইন হয়, তেতিয়া আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব। এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি একদম তললৈকে আহিব। তললৈকে আহিলে এনেকুৱা পেজ এটা আপোনালোকে পাব। তো ইয়াতে দেখিছে দ্য এপ্লিকেশ্যন শুড বি এড্ৰেছ, যিটো পোষ্টৰ বাবে আপুনি এপ্লাই কৰিব বিচাৰিছে সেই পোষ্টটোৰ নাম লিখিব। দ্য এনেকৈ লিখিব আপোনালোকে। চাওক, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট পিয়ন এনেকৈ আপোনালোকে লিখিব লাগিব। যিখন এপ্লিকেশ্যন ফৰ্ম হ'ব এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে এনেদৰে লিখিব লাগিব। তো এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা ডাউনলোড কৰি আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ইয়াতে যিটো আপোনালোকে এড্ৰেছত আপোনালোকৰ ডাকযোগে অনলাইন কৰিব লাগিব। তো ডাকযোগে যিটো এড্ৰেছত পঠিয়াব এড্ৰেছটো ইয়াতে চাওক লিখি দিছে। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চিৰাং, পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন, কাজলগাঁও, ডিষ্ট্ৰিক্ট চিৰাং, আছাম 783386। তো এই এড্ৰেছতে আপোনালোকে পঠাব লাগিব। যিখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি আপোনালোকে পঠাব লাগিব। তো ভিডিঅ'টো ইমানেই আছিলে, এটা সৰু ইনফৰ্মেশ্যন। যদিহে ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।